হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল মনু বিকমীয়া দেউৰীৰ ওপৰত। ফাইনেলি মনু বিকমীয়া দেউৰীৰ ইউটিউব চেনেলত 1 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত আহি পালে ইউটিউবৰ ফালৰ পৰা গ'ল্ড প্লে বটন। তেওঁলৈ আমাৰ ফালৰ পৰা থাকিল বহুত শুভেচ্ছা। তাৰপিছত তেওঁ তাৰ ওপৰত ৰেক কৰি ইনষ্টাগ্ৰামত এটা ভিডিঅ' পোষ্ট কৰিছে। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। थैंक यू सो मच गाइस, इतना ज्यादा प्यार देने के लिए। कभी भी सोचा नहीं था जिंदगी में कि इतना मिडिल क्लास होके भी कभी दिन मेरा घर पे गोल्ड प्ले बटन आएगा बोल के मैं कभी भी मैं सोचा नहीं था। फाइनली आप सबको पता ही है मेरा 1 मिलियन सब्सक्राइबर हो चुका है यूट्यूब पे। मेन थिंग ये बहुत पहले आ चुका था, 3 महीने पहले आ चुका था, मेरा घर पे ही था, लेकिन मैंने अभी तक ओपनिंग नहीं किया। मैं ओपनिंग करूंगा कभी दिन, मतलब अभी तक मेरा ओपनिंग करने के लिए बिल्कुल भी नहीं दिल नहीं कर रहा है, क्योंकि मैंने बहुत ज्यादा मेरा पूरा 1K से 1 मिलियन का सफर बहुत ही लंबा था। और जिस दिन मेरा दिल खुद के रोएगा उसी दिन मैं ये खोल के आप लोग को दिखा के आप लोग को मैं दिल का बात कह के मैं वीडियो बनाऊंगा। और उस टाइम पे मेरा बहुत सारे दोस्त लोग भी होंगे, तो इसी के साथ आप लोग ऐसे मुझे प्यार देते रहिएगा दोस्तों। তো আজি আমাৰ নেক্সট আপডেটটো হ'ল জুবিন গাৰ্গৰ ওপৰত। দুদিনমান আগত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিঅ'নি আহিছিল গুৱাহাটীলৈ। তাৰ ওপৰত জুবিন গাৰ্গক কিছু কথা সোধা হয়। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। নহয়, এইটো বাহিৰৰ যেতিয়া কোনোবা আহে অতিথি গেষ্ট আহে, তেতিয়া আমাৰ মেইন বস্তুটো হৈছে বিহু। চ' বিহুৰে আদৰিব লাগিব, নহ'লে কেনেকৈ তৰোৱাল চৰাল লৈ আদিলে এইটো নহ'ব নহয়, হয় নহয়? এইটো ইমান ডাঙৰ কথা। তো গাইজ নেক্সট আপডেটটো হ'ল মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানৰ যিমানবোৰ ইউটিউব চেনেল আছিল সকলোবোৰ হৈ গৈছিল হেক। মুস্তাফিজুৰ ৰহমানে তাৰ ওপৰত ৰেক কৰি লিখে যে হেল্ল' গাইজ, ছাডেনলি আই গট ডেট মাই অল চেনেল হেক বাট ডণ্ট ৱাৰি এজ চন উই উইল ফিক্স ডেট। পষ্টটো দিয়াৰ কিছু সময় পিছতে চেনেলবোৰ ঘূৰাই আহিল বুলি আৰু এটা পষ্ট কৰে। গুড মৰ্ণিং গাইজ, ফাইনেলি উই ৰিকভাৰ আৱাৰ অল চেনেল থেংকছ হাজ ভাই এণ্ড বাৰাজ ভাই।